গোসাইগাঁও ডিস্ট্ৰিক্ট কমিটি UPPL আৰু প্ৰবৰ্ধমান ডিস্ট্ৰিক্ট কমিটি UPPL দুয়োটা ডিস্ট্ৰিক্ট কমিটিৰ অন্তৰ্গত আমাৰ প্ৰাইমাৰী কমিটিবিলাক আছে। প্ৰতিটা প্ৰাইমাৰী কমিটিক মাতি দিয়া হৈছে ৱাৰ্কশ্বপৰ কাৰণে যে আমাৰ আগন্তুক BTC নিৰ্বাচন আমি কেনেকৈ পাম, প্ৰাইমাৰী দায়িত্ব কি হ'ব, কেনেকৈ কাম কৰিব লাগে, ৰাইজৰ মাজত কেনেকৈ যাব লাগে, গোটেই কথা তেওঁলোকৰ আজি ট্ৰেইনিং দিয়া হৈছে। চবেই আহিছে ইয়াত আৰু স্বাস্থ্য যিটো আমাৰ প্ৰাইমাৰী কমিটি আছে সকলো ইয়াত উপস্থিত হৈছে। একদম ধুনীয়া, একদম ৱেল প্লেন আৰু ভাল এটা ট্ৰেইনিং হৈ গ'ল। তেওঁলোকে গাঁৱৰ মাজত গৈ পেলাই প্ৰত্যেকটা বুথত জিকিবৰ কাৰণে কাম কৰিছে। আমাৰতো কি আছে, যোৱা 2020 চনৰ যিটো মিত্ৰতা আছে এইটো ফাৰ্ষ্ট ইলেকশ্যন। ইলেকশ্যনৰ পিছতে আমি লগ লাগিছোঁ, আমি বেলেগে কৰিছিলোঁ। প্ৰত্যেকটা দলে নিজৰ নিজৰ এটা ৰণনীতি থাকে। নিৰ্বাচন আহিলে নিজাববীয়াকৈ কাম কৰে, নিজাববীয়াকৈ চৰকাৰ গঠন কৰিবৰ কাৰণে সকলোৱে চিন্তা কৰে। তো আমাৰ UPPL দলে সেইটোকে আমি কৈ আছোঁ যে এইবাৰ BTC নিৰ্বাচনত আমি সকলোৱে চৰকাৰ গঠন কৰিবৰ কাৰণে আমাৰ সংগঠনে আমাৰ ভিত্তিটো আমি মজবুত কৰিছোঁ। তো গতিকে নাম্বাৰ 1 কথাটো হ'ল BTCত আমি চৰকাৰ গঠন কৰিবৰ কাৰণে কাম কৰিছোঁ। এইটোতো তেওঁলোকৰ কথা, আমাৰতো 40টা সমষ্টি থাকিব। কোন পাৰ্টীয়ে ক'ত কিমান দিয়ে, কোনটো সমষ্টি দিয়ে, সেইটো তেওঁলোকৰ কথা। BJPয়ে ক'ত দিয়ে ক'ত নিদিয়ে, কংগ্ৰেছে ক'ত দিয়ে ক'ত নিদিয়ে, এইটো তেওঁলোকৰ পাৰ্টীৰ কথা। আমাৰতো হ'ল আমি 40টা সমষ্টিত আমি পাৰিম। আৰু যিহেতু আমাৰ এটা দায়বদ্ধতা আছে BTC প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই 5টা বছৰ শান্তি সম্প্ৰীতি উন্নয়ন একেলগে আমি লৈ আহিম। ৰাইজৰ মাজত এটা শান্তিৰ পৰিৱেশ আহিম, এটা ডেমক্ৰেটিক এটা চিষ্টেম ইয়াত প্ৰতিষ্ঠা হৈ গ'ল, সকলোৱে ভাল পাইছে। তো গতিকে আমি আশাবাদী যে আগন্তুক 5 বছৰত ৰাইজে আমাক মৰম কৰিব। আমাৰ সদায় দাবী কৰে, যেতিয়া 2020 চনত UPPLে জিকি পেলাই প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ গঠন কৰি গঠন কৰাৰ আগতে সি কৈছিলে যে UPPৰ চৰকাৰ আহিব। এইটো দাবী কৰোঁতে প্ৰমোদ বড়ো শপত ল'লে চিফ হ'ল। তাৰপিছত 3 মাহ পিছত ক'লে যে চৰকাৰ আকৌ UPPৰে আহিব। 3 মাহ হৈ গ'ল, 1 বছৰ গ'ল, আকৌ দাবী কৰি 5 বছৰ উকলি গ'ল। আজি 2025ত আকৌ নিৰ্বাচন হ'বলৈ গৈ আছে। সেই নিৰ্বাচনত আকৌ সি দাবী কৰি আছে। সেই দাবীটো দাবী হৈ থাকিব। কিন্তু এতিয়া ৰাইজে কি বিচাৰিছে, হাগামা দাবী কৰিলেতো নহ'ব নহয়। ৰাইজে কি বিচাৰিছে এইটো চিন্তা কৰক। আমিতো বুজি পাওঁ ৰাইজে কি বিচাৰিছে, যে প্ৰমোদ বড়ো ডাঙৰীয়া বুজি পায়, আমি সকলোৱে বুজি পাওঁ। আৰু ৰাইজৰ যিটো ফাল্চ সেইটো ধৰি কিনে আমি ৰাইজৰ শান্তি সম্প্ৰীতি আমি আনিছোঁ ইয়াত। সকলো জাতি জনগোষ্ঠীৰ মাজত এই সংহতি সমন্বয় আমি প্ৰতিষ্ঠা কৰিছোঁ। প্ৰগতিৰ কাৰণে কাম কৰি আছে, ৰাইজে এইটো বিচাৰিছে। তো হাগ্ৰামা 15টা বছৰ কি হৈছে এইটো সকলোৱে গম পায়। তো হাগ্ৰামা ভাৰ্চেছ প্ৰমোদ যদি আমি চিন্তা কৰোঁ, 5 বছৰ আৰু 15 বছৰ যদি আমি চিন্তা কৰোঁ, 15 বছৰৰ মাৰা কাটা ৰাজনীতি, 5 বছৰৰ শান্তি সম্প্ৰীতিৰ ৰাজনীতি, এতিয়াতো কথাটো স্ববিৰোধী। NDP সকলে গম পায়। সোধকচোন NDP সকলে কি পাইছে কি পোৱা নাই। ৰিহেবিলিটেশ্যন দিয়া হ'ল, সেইদিনাখনো দিয়া হ'ল। কেছবিলাক লাহে লাহে পৰ্যায়ক্ৰমে উইড্ৰ কৰাৰ কাৰণে প্ৰচেছ থাকে ন চৰকাৰ, আৰু নিজে গম পায়। এইটো কথা নহয়, তেওঁলোকে পাৰ্টি বনাইছে, পাৰ্টীয়ে কাম কৰিব, তাৰ আমাৰ ক'ব লগা কথা। কিন্তু NDPয়ে সুবিধা দিয়া নাই, প্ৰমোদো সুবিধা দিয়া, এই কথাটো আমি মানিব নোৱাৰোঁ। জানে নহয়, এইটোতো মানে উপেন সকলোৱে জানে এইটো, যে প্ৰমোদ বড়ো ডাঙৰীয়াই কি কৰি আছে, আমি কি কৰি আছোঁ, NDP ভাইসকলে কি পাই আছে কি পোৱা নাই, তেওঁলোকৰ সুবিধাৰ কাৰণে আমি কি চিন্তা কৰিছোঁ, NDP সকলে জানো। তো গতিকে গঞ্জলিৰ লগত আমাৰ কোনো লেনদেন নাই। আমাৰ কথাটো NDP ভাইসকলৰ তেওঁলোকৰ যিটো অসুবিধা আছে সেইটো আঁতৰিবৰ কাৰণে আমি কাম কৰি আছোঁ, আমি কাম কৰি যাম। আৰু ভৱিষ্যতে আমি তেওঁলোকে আৱিষ্কাৰ কৰিম।